এই দোস্ত জয় হিন্দ। ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে এটা বহুত ডাঙৰ সুখবৰ বাহিৰলৈ আহিছে আৰু সেই সুখবৰটো হ'ল যদি কোনো এজন কৰ্মচাৰীয়ে নিজৰ ঘৰৰ পৰা বহুত দূৰত চাকৰি কৰি আছে আৰু তেওঁৰ ঘৰৰ ওচৰতে যদি সেই ছেম অফিচ এটা আছে বা তেওঁৰ নিজৰ ডিষ্ট্ৰিক্টতো যদি তেনেকুৱা এটা ছেম অফিচ আছে তেতিয়াহ'লে তেওঁ অফিচটোত ট্ৰান্সফাৰ হৈ অহাৰ বাবে এটা সুযোগ লাভ কৰিব। আৰু এই সুবিধাটো কিমান তাৰিখৰ পৰা আৰম্ভ হ'ব মই আপোনালোকক এই নিউজটোৰ জৰিয়তে জনাবলৈ ওলাইছোঁ, গতিকে নিউজটো আপোনালোকে চাই থাকিব। ইয়াত দেখা পাইছে আপোনালোকে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে সুখবৰ। এইটো এটা নিউজ। এই নিউজটো প্ৰকাশ পাইছিলে 25 তাৰিখে আৰু এই নিউজটো মই আপোনালোকক এতিয়া বুজাই দিম। ইয়াত লিখিছে পাৰস্পৰিক বুজাবুজিৰ মাধ্যমেৰে হ'ব কৰ্মচাৰী বদলিৰ ব্যৱস্থা। ধৰি লওক কোনোবা এজন কৰ্মচাৰীৰ ঘৰ বৰপেটাত আৰু তেওঁ চাকৰি কৰি আছে ধৰক তেজপুৰ বা নগাঁৱত বা গুৱাহাটীত। ঠিক তেনেকৈ কোনোবা এজন মানুহৰ ঘৰ ধৰক তেজপুৰ, নগাঁও বা গুৱাহাটীত আৰু তেওঁ ধৰক চাকৰি কৰি আছে বৰপেটাত বা তেনেকুৱা কোনোবা এইটুকুৰ ঠাইত। আৰু ধৰি লওক তেওঁৰ ঘৰৰ ওচৰতো সেই ছেম অফিচ এটাই আছে য'ত তেওঁ বৰপেটাত চাকৰি কৰি আছে। এতিয়া এই বৰপেটাৰ যিজন মানুহ আৰু তেজপুৰৰ যিজন মানুহ, সেই দুজন মানুহে পাৰস্পৰিক বুজাবুজিৰ মাধ্যমেৰে তেওঁ নিজৰ নিজৰ জাগাত নিজৰ ঠাইত ট্ৰান্সফাৰ হৈ আহিবলৈ এটা সুযোগ সুবিধা লাভ কৰিব। এতিয়া মই নিউজটো গোটেইখিনি পঢ়িছোঁ। 2 অক্টোবৰত পৰ্টেল মুকলি, অৰ্থাৎ 2 অক্টোবৰত এই সুবিধাটো আৰম্ভ হ'ব আৰু তাত সেই পৰ্টেলত তেওঁলোকে আবেদন কৰিব পাৰিব। 3য় আৰু 4ৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে অনলাইন যোগে কৰিব পাৰিব আবেদন। এইটো নহয় যে সকলোৱে ইয়াত এপ্লাই কৰিব পাৰিব, অৰ্থাৎ 3য় আৰু 4ৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ বাবেহে এইটো সুবিধা চৰকাৰে দিব। পিছত হয়তো তেওঁলোকে বেলেগৰ কাৰণে আৰম্ভ কৰিব পাৰে, যেনেকুৱা 2nd গ্ৰেড আৰু 1st গ্ৰেডৰ কৰ্মচাৰীসকল আছে তেওঁলোকৰ কাৰণে হয়তো পিছত আৰম্ভ কৰিব পাৰে, কিন্তু এতিয়া 3য় আৰু 4ৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ বাবেহে তেওঁলোকে আৰম্ভ কৰিব। প্ৰয়োজনীয় তথ্য বিচাৰি সকলো বিভাগলৈ পত্ৰ GADৰ আয়ুক্ত সচিবৰ। এই নিউজটো প্ৰকাশ পাইছিলে 25 ছেপ্টেম্বৰত। ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে সুখবৰ। এতিয়াৰে পৰা কৰ্মচাৰীসকলৰ মাজত পাৰস্পৰিক বুজাবুজিৰ মাধ্যমেৰে কৰ্মচাৰী বদলিৰ ব্যৱস্থা কাৰ্যকৰীকৰণৰ বাবে, ইয়াত এটা বাবে লাগিছিল, এই চেণ্টেন্সটো ভুল হৈ আছে চাগে জানো, মোৰ তেনেকুৱা লাগিছে। এতিয়াৰে পৰা কৰ্মচাৰীসকলৰ মাজত পাৰস্পৰিক বুজাবুজিৰ মাধ্যমেৰে কৰ্মচাৰী বদলিৰ ব্যৱস্থা কাৰ্যকৰীকৰণৰ বাবে ৰাজ্য চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিপূৰ্বে কৰা ঘোষণা অনুসৰি ইয়াৰ কাৰণে অহা 2 অক্টোবৰত এটা নতুন ডিজিটেল পৰ্টেল মুকলি কৰা হ'ব। 2 অক্টোবৰৰ পৰা এটা নতুন পৰ্টেল আৰম্ভ কৰিব বা ৱেবছাইট এটা আৰম্ভ কৰিব। সেই ৱেবছাইটটোত আপোনালোকে গৈ পেলাই তাত এপ্লাই কৰিব পাৰিব আৰু নিজৰ যোগ্যতা অনুসৰি তেওঁলোকক পষ্টিং দিয়া হ'ব। উল্লেখ্য যে বৰ্তমানেও কৰ্মচাৰীক পাৰস্পৰিক বুজাবুজিৰ মাধ্যমেৰে বদলি কৰা হয় যদিও এই সন্দৰ্ভত কোনো ধৰণৰ সুস্পষ্ট চৰকাৰী নীতি নিৰ্দেশনা নাই। এতিয়াও কিছুমান ক্ষেত্ৰত পাৰস্পৰিক বুজাবুজিৰ মাধ্যমেৰে ট্ৰান্সফাৰ হৈ আছে, কিন্তু তাৰ কাৰণে কোনো সুস্পষ্ট চৰকাৰী নীতি নিৰ্দেশনা নাই। ইয়াৰ পিছত যিটো প্ৰচেছ আৰম্ভ হ'ব সেইটো সুস্পষ্ট চৰকাৰী নীতি নিৰ্দেশনাৰ মাজেৰে আৰম্ভ হ'ব। প্ৰধানতঃ এই দিশটোৰ প্ৰতি লক্ষ্য ৰাখিয়ে পাৰস্পৰিক বুজাবুজিৰে কৰ্মচাৰী বদলীকৰণ প্ৰক্ৰিয়া নিৰ্দিষ্ট নীতি নিয়মৰ মাজেৰে সম্পন্ন কৰিব বিচৰা হৈছে বুলি দিছপুৰৰ এক সূত্ৰই জানিবলৈ দিয়ে। ইতিমধ্যে এই ব্যৱস্থাটো কাৰ্যকৰী কৰাৰ বাবে তৎপৰ হৈ পৰিছে সাধাৰণ প্ৰশাসন বিভাগ। আৰু এই কামটো কৰিবৰ কাৰণে সাধাৰণ প্ৰশাসন বিভাগ এতিয়া একদম উঠি পৰি লাগি আছে। যিটো মুখ্যমন্ত্ৰীৰ আদেশ, গতিকে এইটো পালন কৰিবই লাগিব। সেইকাৰণে এই কামটো তেওঁলোকে নিয়াৰিকৈ কৰিব বুলি আমাৰ এটা বিশ্বাস আমি কৰিব পাৰোঁ। অহা 2 অক্টোবৰত মুকলি কৰিবলগীয়া নতুন ডিজিটেল পৰ্টেলটোৰ বাবে প্ৰয়োজনীয় তথ্য বিচাৰি সকলো বিভাগলৈ আজি এক পত্ৰ প্ৰেৰণ কৰে সাধাৰণ প্ৰশাসন বিভাগৰ আয়ুক্ত সচিব MS মণিবন্ননে। লক্ষণীয়ভাৱে পাৰস্পৰিক বুজাবুজিৰ মাধ্যমেৰে বদলিৰ বাবে নতুন ডিজিটেল পৰ্টেলটোৰ জৰিয়তে 3য় আৰু 4ৰ্থ বৰ্গৰ কৰ্মচাৰীসকলেহে অনলাইন আবেদন দাখিল কৰিব পাৰিব। অৰ্থাৎ মই আপোনালোকক আগতে কৈছোঁ যে ইয়াত অকল 3য় আৰু 4ৰ্থ বৰ্গৰ কৰ্মচাৰীসকলেহে আবেদন কৰিব পাৰিব। প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে ঘৰৰ পৰা বহু দূৰৈত চাকৰি কৰি থকা বা বিভিন্ন অসুবিধাৰ সন্মুখীন হোৱাসকলে পাৰস্পৰিক বুজাবুজিৰ মাধ্যমেৰে বদলি হ'ব বিচাৰে। যিসকল কৰ্মচাৰীয়ে বিভিন্ন অসুবিধাৰ সন্মুখীন হৈ আছে তেনেকুৱা ধৰণৰ কামৰ কাৰণে তেওঁলোকে পাৰস্পৰিক বুজাবুজিৰ মাধ্যমেৰে বদলি হ'ব পাৰিব বুলি
ক'ব পাৰি। কিন্তু এই ক্ষেত্ৰত সংশ্লিষ্ট কৰ্মচাৰীসকলে হাবাথুৰি খাবলগীয়া হয়। এই নিৰ্দিষ্ট নীতি নিয়ম প্ৰৱৰ্তন হ'লে কৰ্মচাৰীসকলে যথেষ্ট সকাহ লাভ কৰিব। অৰ্থাৎ এই যিটো সুবিধা আৰম্ভ হ'ব, ইয়াৰ কাৰণে নিশ্চয় বহু কৰ্মচাৰীয়ে বহুত সুবিধা লাভ কৰিব। ধৰক তেওঁ বহুত দূৰত গৈ পেলাই বহুত কষ্টৰ সন্মুখীন হ'বলগীয়া হয়, অহা যোৱাৰ ক্ষেত্ৰতে হওক বা ৰন্ধা বঢ়াৰ ক্ষেত্ৰতে হওক বা অচিনাকি ঠাইৰ ক্ষেত্ৰতে হওক, তেওঁলোকে বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয়। তেনে ক্ষেত্ৰত এইটো যিটো সুবিধা আৰম্ভ হ'ব, সেই সুবিধাটো আৰম্ভ হ'লে তেওঁলোকে নিশ্চয় ঘৰৰ ওচৰত থাকিব পাৰিব বা নিজৰ ডিষ্ট্ৰিক্টত থাকিব পাৰিব। আৰু নিজৰ ঘৰৰ ওচৰত থাকিলে তেওঁলোকে ঘৰৰ পৰা অহা যোৱা কৰিব পাৰিব আৰু চিনাকি জেগা হ'ব যেতিয়া তেওঁলোকৰ কাৰণে সিমান অসুবিধা নহ'ব বুলি এটা বিশ্বাস ৰাখিব পাৰি। গতিকে এই নিউজটো এটা ইতিবাচক নিউজ আছিলে, যিটো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আপোনালোকে যদি এনেকুৱা ধৰণৰ নিউজবিলাক পাই থাকিব বিচাৰে, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু যিবিলাক ভিডিঅ' মই আপলোড কৰি থাকোঁ, সেই ভিডিঅ'বিলাক আপোনালোকে শ্বেয়াৰ কৰি দিব। তাৰ কাৰণে মই আপোনালোকক অনুৰোধ জনালোঁ। থেংক ইউ। জয় হিন্দ।